UPPL और BTC सरकार এটা মুক্ত सरकार রাইজৰ এই শক্তিয়ে আমাৰ BTC ধ্বংসকাৰী অপশক্তিবিলাকক দল সংগঠনসমূহক ধ্বংস কৰিব। 20 अक्ट'बर शुक्रबार खालि क'क्राझार जिल्लानि सेरफांगुरियाव दतमा ब्लक BPFनि बानजायनायाव जयनिं हाबाफारि जालाङो। BPFनि गाहाय हाग्रामा महिलारिजों लोगोसे MLA रबिराम नार्जारी, BTCनि बारग' लेङाइ गाहाय खुंगिरि खाम्फा बरगयारि, बारग' मन्त्रि प्रमिला रानी ब्रह्म, BTCनि MCLA फारियै देरहासार बसुमतारी, प्रकाश बसुमतारी मोनजों लोगोसे हानजानि गुबुन गुबुन दैदेनगिरिफोरा बाहागो लानाय बे जयनिं हाबाफारियाव UPPL, BJP आरो GSP हानजानि 800निबो बांसिन मावथि सोद्रोमाफोरा जयनिं जायो। बे जयनिं हाबाफारियाव जायगानि MLA रबिराम नार्जारिया बाहागो लानानै BTCखौ फोजोबस्रांनो जाय राजखान्थि हानजा दं बिसोरखौ फोजोबस्रांनो जोंनि BPF राजखान्थि हानजानो सेरफांगुरि ओनसोलनि रायजोफोरा गोदानै गोहो होदों आरो बे गोहोजोंनो फैबाय थानाय समाव बेरेखा हानजाखौ जों फेजेननो हागोन, देरहानायनि स्ल'गानखौ होगोन। रायजोफोरनि बे गोहोआनो BTCखौ फोजोबस्रांनो नागिरग्रा हानजा गौथुमफोरखौ फोजोबस्रांगोन होनना बुङो। आरो मोनसे समाव आंजों जयै फरायसा आफादनि दैदेनगिरि जाबोनाय बिथांमोना जाख्ल'नाय गैयै सोरखार सालायनाय स्ल'गानजों खुंथायाव फैनायनि उनाव बिथांमोना गाज्रि खान्थिजों रां खामायनायाव लोब्बा लाखिदों। BTC सेक्रेटारियेट, EM आरो PCDC लेभेलावबो सिमा गैयै जाख्ल'नायखौ जायगा होनाया आंनि गोसोआव दुखु मोनहोदों होनना फोरमायनानै गिबि मन्थ्रिया आसामखौ दैदेननाय सोरखारनि सासे गाहाय, बेखायनो गावनि बिजाथिखौ देरहाहोनो थाखाय उदाङै हेफाजाब बिनाया गिदिर बाथ्रा नङा होनना ओरैबायदि बुङो। प्रथमते আমাৰ শাৰদীয় দুৰ্গা পূজাৰ BTC বাকী ৰাইজৰ লগতে অসমবাসী ৰাইজলৈ শুভেচ্ছা আৰু অলক মই যাচিছোঁ। দেৱী মাতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অসমবাসী ৰাইজৰ লগতে BTC বাকী ৰাইজক সদায় বিপদৰ পৰা ৰক্ষা কৰে। আমাৰ বিশেষকৈ BTC অঞ্চলত শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ কাৰণে যিটো আমাৰ এই অঞ্চলৰ দৰকাৰ আছে সেই গতি ধাৰাটো যাতে অব্যাহত থাকে, ইয়াৰ কাৰণে দেৱী মাতাই যাতে আমাক আশীৰ্বাদ দিয়ে, ইয়াৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ। আজি আমাৰ কাৰণে খুব ঐতিহাসিক এটা দিন। আমি চেৰপাংগুৰি অঞ্চলৰ বিশেষকৈ আমাৰ নেশ্যনেল হাইৱেৰ উত্তৰ পাৰে যিসকল আছে পিছ পৰি থকা অঞ্চলৰ ৰাইজ, এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে কিছুমান UPPLৰ লগত আছে, কিছুমানে আমাৰ BJPৰ লগত কাম কৰে আৰু কিছুমানে GSPৰ লগতো কাম কৰিছিল। এই UPPL, BJP, GSP দলবিলাকত কাম কৰা হাজাৰ হাজাৰ ৰাইজে তেওঁলোকৰ নিজৰ নিজৰ দলৰ প্ৰতি মহভংগ হৈ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰাৰ প্ৰতিবাদ জনায়। BTC অঞ্চলত উন্নয়নৰ কাম কাজ কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে মনত বেয়া পায়। আজি নতুন এটা ৰাজনৈতিক দল বিচাৰি BPF দলত তেওঁলোকে দলে বলে আহি পেলাই যোগদান কৰিছে। মই খুব আনন্দিত যে এই অঞ্চলত এতিয়া BPF দলৰ বাহিৰে কোনো বেলেগ দল আছে বুলি আমি মানে গণ্য নকৰোঁ। যে এই দলত এই BPF দলত হাজাৰ হাজাৰ মানুহবিলাকে আজিৰ এই পবিত্ৰ দিনত আহি পেলাই যোগদান কৰাৰ দ্বাৰা দি তেওঁলোকে যে BPF দলক নতুনকৈ শক্তি আকৌ প্ৰদান কৰিছে। দুৰ্গা মাতাই যেনেকৈ অসুৰ দানৱক বধ কৰি পেলাই মানৱ জাতি আমাৰ দেৱ দেৱীক ৰক্ষা কৰিছিলে, এই ধৰ্ম শান্তি এইখন পৃথিৱীত স্থাপিত কৰিছিলে, ঠিক তেনেকৈ BTC ধ্বংসকাৰী ৰাজনৈতিক দল যিসকল আছে, শক্তি আছে, এই শক্তিসমূহক দলসমূহক নিকেশ কৰিবৰ কাৰণে আমাৰ হাতলৈ এটা নতুন ৰাজনৈতিক ক্ষমতা, ৰাজনৈতিক শক্তি আমাৰ এই অঞ্চলৰ ৰাইজে প্ৰদান কৰিছে। BPF দলত নতুনকৈ শক্তি আজি যোগ হৈ গ'ল আৰু এই শক্তিৰে আমি নিশ্চয় আহি থকা দিনবিলাকত আমাৰ প্ৰতিপক্ষ যিসকল আছে তেখেতসকলক অনাশায়ে আমি পৰাভূত কৰিব পাৰিম। আমি বিজয় জান্ধা আমাৰ এই অঞ্চলত BPF দলে মানে সেইটো উৰিয়াব পাৰিম আৰু অপৰাই পেলাব। এইখিনি আজি মোৰ এটা এই পবিত্ৰ দিনটোত আজিৰ কাৰ্যসূচীৰ দ্বাৰা দি মই আশা ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত, দুৰ্গা মাতাৰ ওচৰত মই সেইটোকে কামনা কৰি পেলাই প্ৰাৰ্থনা জনাইছোঁ। BTC গঠন কৰিবৰ কাৰণে তেওঁলোকে যিটো শ্লোগান গাইছিলে, সঁচাকৈ তেওঁলোকৰ এই শ্লোগানৰ প্ৰতি ময়ো খুব ভাল পাইছিলোঁ। সঁচাকৈ ময়ো সেইটোকে বিচাৰোঁ। দুৰ্নীতিমুক্ত হওক, সুশাসন হওক আৰু ইয়াত নিকা এটা চৰকাৰ আহক, ময়ো সেইটোকে বিচাৰোঁ। ছাত্ৰ সংগঠন কৰি অহা মানুহ হিচাপে
মোৰ তেওঁলোকৰ ওপৰত সেইটোৱে মোৰ এটা বিশ্বাস আশা আছিল বা আশা আছিল। তেওঁলোকে নতুনকৈ যিহেতু ৰাজনৈতিক দলত আহিছে, যোৱাকালিলৈকে ছাত্ৰ সংগঠনক নেতৃত্ব দি অহা, জাতীয় সংগঠনক নেতৃত্ব দি অহা মানুহ হিচাপে তেওঁলোকৰ মনটো যিহেতু শুদ্ধ আছিল, তেওঁলোকৰ মনটো এটা পবিত্ৰ আছিল বুলি মোৰ এটা ধাৰণা আছিল, যাৰ কাৰণে চৰকাৰৰ ক্ষমতা হাতত পোৱাৰ লগে লগে তেওঁলোকে দুৰ্নীতিক নেতৃত্বই প্ৰশ্ৰয় নিদিব, সুশাসন নিকা চৰকাৰ তেখেতসকলে ইয়াত চলাব বুলি মোৰ এটা ধাৰণা, মোৰ এটা বিশ্বাস আছিল। কিন্তু আজি অত্যন্ত মই দুখ পাইছোঁ, মোৰ একালৰ সতীৰ্থসকলে মই যিটো সংগঠনত একেলগে কাম কৰি অহা, এই সংগঠনৰ পৰা ওলাই অহা নেতাসকলে ক্ষমতা ৰাজনীতিৰ এই পথাৰত ভৰি দিয়াৰ পাছত হাতৰ শক্তিৰ ক্ষমতাটো হাতত লৈ পেলাই যিটো তেওঁলোকে অসৎ উপায়েৰে ধন গটোৱাৰ কাৰ্যকলাপত লিপ্ত হৈছে, তেওঁলোকে যিটো দুৰ্নীতিটো প্ৰশ্ৰয় দিছে বিভিন্ন স্তৰত, সেই BTC ছেক্ৰেটাৰিয়েটে হওক বা আমাৰ EM সকলৰ মাজতে হওক বা আমাৰ BCDC পৰ্যায়তে হওক, যেনেকুৱা ধৰণৰ তেওঁলোকে সীমাহীন দুৰ্নীতিক প্ৰশ্ৰয় দিছে, সেইটো সঁচাকৈ মই দেখিবলৈ পাই মৰ্মান্তিক হৈছোঁ আৰু মানে মই মনত বিৰাট আঘাত পাইছোঁ। যিটো হ'ব নালাগিছিল, যিটো মই কেতিয়াও আশা কৰা নাছিল, সেইটো হোৱাৰ কাৰণে মনত দুখ পাইছোঁ। আৰু মই চিধাচিধিকৈ ইয়াৰ কাৰণে ক'ব লাগিব, আজিৰ UPPLৰ BTC চৰকাৰ এটা মুক্ত চৰকাৰ, এটা সুস্থ চৰকাৰ, এটা দুৰ্নীতিমুক্ত, এটা নিকা মানে নীতি আদৰ্শ লৈ পেলাই চলোৱা এটা চৰকাৰ নহয়। এই চৰকাৰ সঁচাকৈ এটা দুৰ্নীতিগ্ৰস্ত চৰকাৰ, এটা তেখেতসকলে মানে কি কয় সেইটো অপশাসন চলাইছে বুলি আজি মই ক'বলৈ বাধ্য। দেৱে অসমৰ যেহেতু গভৰ্ণমেণ্ট চলোৱা এটা চৰকাৰৰ মুৰব্বী হয়, তেওঁ নিজৰ দলৰ প্ৰাৰ্থীবিলাকৰ জিকোৱাৰ স্বাৰ্থত, দলৰ নিজৰ শক্তি ধৰি ৰখাৰ স্বাৰ্থত অসমৰ সকলো দল, ৰাজনৈতিক দলেই হওক, সংগঠনসমূহে হওক, অৰাজনৈতিক মানে দলবিলাকেই হওক বা অসমবাসী ৰাইজৰ পৰা সমৰ্থন বিচাৰি এটা মুকলি আহ্বান জনোৱাটো সেইটো মানে একো মানে আচৰিত হ'ব লগা কথা নাই। আমিও BPF দলৰ পৰাও আজি অসমবাসী ৰাইজৰ লগতে অসমৰ যিমান দল সংগঠন আছে, এই ৰাজনৈতিক দলেই হওক বা অৰাজনৈতিক দলেই হওক, সকলোলৈও আমিও আহ্বান জনাম যাতে আগন্তুক ইলেকশ্যনত আমাক এই দলবিলাকে সংগঠনসমূহে যাতে সমৰ্থন জনায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে জানে যে অসমৰ BTCৰ বাহিৰত এই গোৱালপাৰাই হওক, কামৰূপে হওক, আমাৰ দৰঙে হওক, গোলাঘাট, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, মৰিগাঁও, সেইবিলাকত যিসকল আমাৰ বড়ো ভাই বন্ধুসকল আছে, তেওঁলোকে BPFৰ নেতৃত্বতহে চলে আৰু BPF দলৰ লগতহে BTCৰ বাহিৰৰ আন জিলাবিলাকত থকা বড়ো ৰাইজে সদায় সুসম্পৰ্ক মানে বজাই ৰখাৰ কাৰণে BPFৰ কথা মতে যিহেতু চলে আৰু BPFৰ বাহিৰে তেওঁলোকে কাকো নুবুজে। ইয়াৰ কাৰণে BTC অঞ্চলৰ বাহিৰত থকা বড়ো ৰাইজৰ আমাৰ ৰাজনৈতিক সমৰ্থন পাবলৈ হ'লে BPF দলক নিশ্চয় তেখেতসকলে অনুৰোধ জনোৱাটো অত্যন্ত দৰকাৰ আছে। BPF দলক আহ্বান কৰাটো অত্যন্ত দৰকাৰ আছে আৰু সেইটো অসমৰ যিসকল ৰাজনৈতিক দল আছে, ৰাজনৈতিক দলবিলাকৰ নেতাসকল আছে, তেওঁলোকে ভালকৈ জানে, যাৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱেও নিশ্চয় তেওঁলোকৰ দলৰ প্ৰাৰ্থীসকলক জিকোৱাৰ স্বাৰ্থত BTCৰ বাহিৰতে হওক, BTCৰ ভিতৰতে হওক BPF দলৰ শক্তিৰ প্ৰয়োজন, সমৰ্থনৰ প্ৰয়োজন আছে বুলি স্পষ্টভাৱে তেখেতে যিহেতু জানে, ইয়াৰ কাৰণে BPF দললৈ আহ্বান কৰিছে। কোকৰাঝাৰ, ওদালগুৰিত যিহেতু আমাৰে প্ৰাৰ্থী থাকিব আৰু আমাৰো নিশ্চয় এইটো এটা ধৰ্ম থাকিব যে BJP কৰাই হওক, UPPL কৰাই হওক বা AGP কৰা, CPM, CPI কৰাবিলাকেই হওক বা অসমৰ যিসকল অৰাজনৈতিক দল সংগঠনসমূহ আছে, তেখেতসকলকো BTC উন্নয়নৰ স্বাৰ্থত, BTC সুৰক্ষাৰ স্বাৰ্থত, শিখ শিডিউলক শক্তিশালী কৰাৰ স্বাৰ্থত আৰু BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ নিৰাপত্তা, সম অধিকাৰ, সম উন্নয়নৰ সুযোগ সুবিধা দিয়াৰ স্বাৰ্থত BPF দলৰ নিচিনা নিৰপেক্ষ গণতান্ত্ৰিক ৰাজনৈতিক দলক সবে সমৰ্থন কৰাৰ প্ৰয়োজন আছে আৰু আগন্তুক ইলেকশ্যনত ইয়াৰ কাৰণে সকলো দল সংগঠনবোৰে যাতে BPFক সমৰ্থন জনায়, ইয়াৰ কাৰণে আমিও আহ্বান জনাইছোঁ।